हेलो बंधुসকল আপোনালোকে চাইছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত এটি কথা শেয়াৰ কৰিব বিচাৰিছো যেটো হল অসম টেট 2020 অৰ্থাৎ 2020 চনত অনুষ্ঠিত হ'বলগীয়া যেটো অসম টেট আছে স্পেশাল টেট যেটো আছে সেই স্পেশাল টেটৰ বিষয়ে কিছু কথা আপোনালোকলৈ আগবঢ়ালো যেটো কথা ইভিহন্তা অসমৰ ফালৰ পৰা প্ৰচাৰ কৰা হৈছে আৰু সেই কথাখিনি আপোনালোকৰ মাজত তুলি ধৰাৰ চেষ্টা কৰিছো এই ভিডিঅ'টোৰ জৰিয়তে। ভাল পালে নিশ্চয় লাইক শেয়াৰ আৰু কমেন্ট কৰিব, চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, পাৰিলে বন্ধু-বান্ধৱীসকলৰ লগত যিমান পাৰে শেয়াৰ কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰি দিও। ইয়াতে চাব এটা ফেসবুক পোস্ট যেটো হল ইভিসন্তা অসমৰ ফালৰ পৰা পাবলিশ কৰা হৈছে। সেই পোস্টত কি লিখা হৈছে এই কথাখিনি আপোনালোকৰ মাজত তুলি ধৰাৰ চেষ্টা কৰিছো। প্ৰিয় সতীৰ্থসকল, আশা কৰো আপোনালোকে বিশেষ টেটৰ বাবে কম বেছি পৰিমাণে অধ্যয়ন কৰি আছে। আপোনালোকৰ সপোনবোৰ বাস্তৱত ৰূপায়ণৰ অৰ্থে ইভিসন্তা অসমৰ কেন্দ্ৰীয় সমিতিয়ে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। বিভাগীয় কৰ্তৃপক্ষৰ যোগেদি জানিব পৰা মতে অতি সোনকালে বিশেষ টেটৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে চৰকাৰেও তৎপৰ হৈছে। বৰ্তমান আমি দিয়া তথ্যৰ ডাটা বেজৰ কাম তীব্ৰ গতিত চলি আছে আৰু শেষ হওঁতে হয়তো বেছি দিন নালাগে। অনতিপলমে শিক্ষা বিভাগে ডাটাবেজৰ ওপৰত এখন ৰিপৰ্ট প্ৰস্তুত কৰি শিক্ষামন্ত্ৰী মহোদয়ক অৰ্পণ কৰিব আৰু মন্ত্ৰী মহোদয়ে বিজ্ঞাপন প্ৰকাশ কৰাৰ অনুমতি প্ৰদান কৰিব। এইখিনি কাম চলিত মাহতে সম্পূৰ্ণ হৈ উঠিব বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে আৰু নৱেম্বৰৰ মাহতে বিশেষ টেটৰ বিজ্ঞাপন ওলাব বুলি আমিও সম্পূৰ্ণৰূপে আশাবাদী। অন্যথা পৰৱৰ্তী সময়ৰ বাবে আমাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত যোজা চলাই থকা হৈছে। গতিকে সকলোৱে অধ্যয়নত অব্যাহত ৰাখিবৰ বাবে আহ্বান জনালো। শেষত চলিত মাহতে বিশেষ টেটৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি বিশ্বাস ৰাখক আৰু অধ্যয়ন কৰক। সকলোৰে সুস্বাস্থ্য অটুট থাকক, স্বাস্থ্যৰ সন্থাৰ নীতি নিৰ্দেশনা মানি চলক আৰু আগন্তুক দিনত নিযুক্তি প্ৰাপ্ত হওক। তাৰ কামনাৰে শেখ আব্দুল্লাহ, সভাপতি ইভিসন্তা অসম। তো বন্ধুসকল, ইভিসন্তা অসমৰ ফালৰ পৰা এই পোষ্টটো দিয়া হৈছে ফেসবুকত, যি পোষ্টৰ জৰিয়তে কোৱা হৈছে এই নৱেম্বৰ মাহৰ ভিতৰতেই বিশেষ টেটৰ যেটো বিজ্ঞাপন হেতু অনুষ্ঠিত হ'ব। তো কথা হল যে এই কথাখিনি আপোনালোকৰ মাজত তুলি ধৰাৰ কাৰণে মূলত এই ভিডিঅ'টো প্ৰস্তুত কৰা হ'ল। বহুতে মোক বহু ধৰণে কোৱেশ্চন কৰি আছে যে স্পেশাল টেট কেতিয়া অনুষ্ঠিত হ'ব। এতিয়ালৈকে যদিও যেহেতু অফিচিয়েল কোনো আপডেট পোৱা নাই, সেই কাৰণে যিখিনি ইভিসন্তাৰ আপডেট সেইখিনি আপোনালোকলৈ প্ৰভাইড কৰিলো। তো বন্ধুসকল, ভাল পালে নিশ্চয় এটি লাইক কৰি দিব আৰু বন্ধু-বান্ধৱীসকলৰ লগত পাৰিলে শ্বেয়াৰ কৰি দিব। শেষত সুস্থ থাকক, সবল থাকক, সদায় এডুকেটৰ প্লাছৰ লগত জড়িত হৈ থাকক। ধন্যবাদ। জয় হিন্দ।